আপুনি এজন দোকানৰ কিংবা ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী নেকি? যদি হয় তেন্তে আমাৰ এই বাতৰি আপোনাৰ বাবে। যদি আপুনি আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰা নাই তেন্তে অতি সোনকালে কৰক। আপোনাৰ ব্যৱসায়ৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰণ ITR ফাইলিং অন্তিম তাৰিখ 31 জুলাইলৈকে। তাৰ পাছত হলে আপুনি ভৰিব লাগিব জৰিমনা। আৰু যদি আপুনি কৰিব বিচাৰিছে তেন্তে যোগাযোগ কৰক 9954910356। কম খৰচত কম সময়ত ফাইলিং কৰক ইনকাম টেক্স ৰিটাৰ্ণ। কেৱল এয়াই নহয়, যিকোনো CA ছাৰ্ভিচৰ বাবেও যোগাযোগ কৰক আমাৰ কাৰ্যালয়ত। আমাৰ কাৰ্যালয়ৰ ঠিকনা হৈছে ADP ৰোড, খ্ৰীষ্টানপট্টি, স্বাগত হোটেলৰ বিপৰীত দিশত। যদি আপোনাৰ ব্যৱসায়, আপোনাৰ দোকান, আপোনাৰ কোম্পানী বা আপোনালোকৰ NGO ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং মানে ITR ফাইলিং বুলি কওঁ আমি, যি কৰিব বিচাৰিছে তেন্তে অতি সোনকালে কৰক। কিয়নো 31 জুলাই শেষ তাৰিখ। 31 জুলাইৰ পিছত আপোনালোকৰ ভৰিব লাগিব জৰিমনা। গতিকে অতি সোনকালে আপোনালোকৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰক আৰু পেনাল্টিৰ পৰা বাচি থাকক। আৰু যদি আপুনি ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰিব বিচাৰিছে তেন্তে 9954910356 হোৱাটছআপ বা ফোন নম্বৰত যোগাযোগ কৰক আৰু অতি সহজে কম খৰচত ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰক।